নমস্কাৰ বন্ধুসকল প্ৰিয়াংক প্ৰিয়ুষ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এইটো আচলতে ব্লগ নহয়, এটা ৰেচিপি ভিডিঅ' ওলকচু আৰু লোকেল চিকেনৰ। এইটো আচলতে চবে বনাই খায়, কিন্তু মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ, চ' ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া চাওক, মোৰ লগত প্ৰিয়াংক নহয় প্ৰিয়ুষ। প্ৰিয়াংক একচুৱেলি শুই আছে। এইটো হাই কৈ দিয়া, হাই। প্ৰিয়ুষৰ একচুৱেলি খং উঠি আছে, প্ৰিয়ুষে কান্দি আছে। ব'লক দেন আপোনালোকক তেন্তে হ'লে ৰেচিপিটো দেখাওঁ। ফাৰ্ষ্ট টাইম কৰিছোঁ কাৰণে ভাবিলোঁ দেখাওঁ, কিন্তু নাজানো কেনেকুৱা হ'ব, তেওঁ দেখাওঁ আৰু ব'লক। ওলকচু আৰু মাংস বনাবৰ কাৰণে ফাৰ্ষ্টতে মই ওলকচুখিনি সিজাই লৈছোঁ। মই চচতেই সিজাইছোঁ, কিন্তু আপোনালোকে কুকাৰটো দিব পাৰে। এয়া সিজাই আছোঁ। সিজি হৈ যোৱাৰ পাছত মই এইখিনি পানীৰ পৰা কাঢ়িম, আৰু সিজাওঁতেই ফাৰ্ষ্ট মই ঠাণ্ডা পানী দিয়া নাই, পানীখিনি অকণমান গৰম কৰি তাতহে কচুগিটুকুৰ দি দিছোঁ। মই এতিয়া কচুগিটুকুৰ সিজিছেনে নাই অকণমান চেক কৰি চাইছোঁ। সিজিছেই, আৰু 5 মিনিটমান লাগিব চাগে। কুকাৰত দিলে 2-3টা হুইচেল মাৰিলে হৈ যায়, কিন্তু মই চচত সিজোৱাৰ কাৰণে মাজে মাজে চাই থাকিব লগা হৈছে, আৰু অলপ পিছতেই সিজি যাব। এয়া ওলকচুৰ লগত বনাবৰ কাৰণে মই 1 কেজি লোকেল চিকেন লৈছোঁ। মানুহ সৰহ কাৰণে মই অকণমান বেছিকৈ লৈছোঁ। আপোনালোকে নিজৰ মানুহৰ অনুযায়ী কম বেছি কৰিব পাৰিব। এতিয়া আমি চিকেনখিনি আগতীয়াকৈ মেৰিনেট কৰি ল'ম। এয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। এয়া আদা নহৰু আৰু অকণমান জালুক পেষ্ট, কিনি অনা আদা নহৰু পেষ্টটো এড কৰিম। ৰেড চিলি পাউডাৰ 2 টেবুলস্পুন হ'ব। আপোনালোকে নিজৰ জ্বলা অনুযায়ী জ্বলাটো কম বেছি পৰিমাণে কৰিব পাৰে। চিকেন মছলা দি দিছোঁ, পৰিয়ে গ'ল। তাতেই হালধি, এতিয়া অকণমান মিঠাতেল লৈ পেলাই বস্তুখিনি ভালদৰে মেৰিনেট কৰি লওঁ। এনেও জেনেৰেলকৈ চিকেন বনালেও যিকোনো মেৰিনেট একচুৱেলি গোটেই ৰাতিয়ে কৰি থ'ব লাগিছিলে। অভাৰনাইট মেৰিনেট কৰি থ'লে আপোনাৰ মাংসটোৰ ভিতৰত যেতিয়া মছলাখিনি সোমাই যায় তেতিয়া ভাল হয়। আৰু গোটা জিৰা জালুক আদি এইবিলাকে মিক্সিত পিচি পেলাই যদি আপোনালোকে এড কৰে বেছি ভাল হ'ব, কিন্তু মোৰ সময় কম। প্ৰিয়াংক আৰু প্ৰিয়ুষ শুই থাকোঁতে খৰধৰকৈ বনোৱা হৈছোঁ, চব কিনাই এড কৰিছোঁ। এতিয়া আধা ঘণ্টাৰ কাৰণে মই ফ্ৰিজত থৈ দিওঁ। মিডিয়াম চাইজৰ পিঁয়াজ, সৰু সৰুকৈ কাটি ল'ম। আপোনালোক বহুতে ওলকচুৰ মাংস অলৰেডি বনাই খায়েই থাকে আৰু বহুত ভালকৈ বনাব জানে, কিন্তু মই আজি ফাৰ্ষ্ট ট্ৰাই কৰিলোঁ, চ' ভাবিলোঁ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আৰু মই চব খৰধৰকৈ কৰিব লগা হৈছে, কাৰণ ল'ৰা দুটা শুই থাকোঁতেই যেনে তেনে বনাওঁ, আৰু তাকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কিন্তু সিহঁতে উঠি গ'লে মই কৰিব নোৱাৰিম যে। চ' এয়া গেছত কেৰাহী বহালোঁ, আৰু গেছত কেৰাহী বহাই গৰম হ'বলৈ দিওঁতেই মোক ডিষ্টাৰ্ব দিবলৈ উঠিল প্ৰিয়াংক। এয়া চাওক, পেহীয়েকৰ পিছত কিমানখিনি আৰু বনাব পাৰোঁ ঠিক নাই, কেতিয়া কান্দে। এয়া মিঠাতেল, গৰম হোৱালৈকে এতিয়া অকণমান ৰখিব লাগিব। ভালদৰে মিঠাতেলখিনি গৰম হোৱাৰ পিছত তাত আমি পিঁয়াজখিনি দি দিম। এয়া তেল গৰম হৈ গ'ল। এই তেলত
পিঁয়াজখিনি দি দিম লাহে কৰি। পিঁয়াজখিনি এতিয়া ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজি থাকিম। তোৰহে মাছ ফাৰ্ষ্টত অকণমান হাই ফ্লেমত দি ভাজি, তাৰপৰা ল' ফ্লেমত, মিডিয়াম আৰু ল' ফ্লেমৰ মাজতে পিঁয়াজটো সিজাই ল'ব লাগিব। তেল চিটিকি পৰিছে, সাৱধানে বনাব লাগিব। পিঁয়াজখিনি অকণমান গল্ডেন হ'বলৈ ধৰিছে আৰু অকণমান সময়ৰ পিছত ভাজাৰ পিছতে মই ইয়াত চিকেনখিনি এড কৰিম। চিকেনখিনি অনাৰ পাছত এতিয়া মই এইখিনি চিকেন ইয়াত দি দিম। চিকেনখিনি ভালদৰে এতিয়া আমাৰ পিঁয়াজখিনিৰ লগত মিক্স কৰি দিম। এইটো আৰু চিকেন বনালে আলু নিদিয়ে, কিন্তু কিছুমানে যদি দিবলৈ ইচ্ছা কৰে তাত দিব পাৰে। এতিয়া অকণমান সময় মই হাই ফ্লেমতে দি ভাজি থাকিম। ঢাকি দিম অকণমান টাইমৰ কাৰণে। অকণমান সময় হাই ফ্লেমতে ভালদৰে ভাজি ল'ম। অকণমান খৰধৰ কৰিব লগা হৈছে, কাৰণ প্ৰিয়ংক আৰু পিয়ুষ দুয়োটা উঠি গ'ল, কোন সময়ত কান্দি দিয়ে ঠিক নাই। এয়া ভাজোতে যদি অকণমান তলত লাগাৰ যেন গম পায়, তেন্তে অকণমান পানী দি দি অকণমান পানী দি ভাজি পেলাই মাংসখিনি ভালদৰে সিজাই ল'ব লাগিব। একেবাৰে সৰহকৈ পানী নিদি অকণমানকৈ দি ভালদৰে সিজাই ল'ব লাগিব। এয়া আমাৰ ওলকচু সিজি ৰেডি। এতিয়া মই ওলকচুখিনি ইয়াত মাংসখিনিৰ লগত দি দিছোঁ আৰু ভালদৰে লৰাই দিম। ভালদৰে ওলকচুখিনিৰ লগত মাংসখিনি লৰাই পেলাই মিক্স কৰি অলপ সময় ভজাৰ পিছত মই ইয়াত পানী এড কৰিম। এতিয়া ইয়াত মই পানী এড কৰি দিম। ভালদৰে মিক্স কৰি আপোনাৰ উতল অহালৈকে ভালদৰে